নমস্কাৰ আহি পৰিছে সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হল শুক্ৰবাৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচন আয়োগ আৰু প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ লগ হৈ দেশৰ গণতান্ত্ৰিক ভেটি ধ্বংস কৰিবলৈ চেষ্টা কৰিছে এই বিশেষ অভিযোগ বিৰোধী দলপতি ৰাহুল গান্ধী কয় নিৰ্বাচন আয়োগ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ লগ হৈ দেশৰ গণতান্ত্ৰিক ভেটি ধ্বংস কৰিছে হাৰিয়ানাত যাতে কংগ্ৰেছ জয়ী হ'ব নোৱাৰে তাৰ বাবে কাম কৰিছে নিৰ্বাচন আয়োগে সংবাদমেলত প্ৰকাশ কৰিলে বিৰোধী দলপতি ৰাহুল গান্ধী আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিনৰ চিনেমাৰ পাইৰেচি কৰা দুষ্ট চক্ৰ এতিয়াও সাৱধান হৈ যাওক যিসকল সামাজিক মাধ্যমত ৰৈ বিনালে ছবি পাইৰেচি কৰিছে ইতিমধ্যে জুবিন গাৰ্গ ফান ক্লাবে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে সাইবাৰ অপৰাধী হিচাপে গণ্য কৰা হৈছে ৰৈ বিনালে চিনেমা পাইৰেচি কৰা একাংশই দুষ্ট চক্ৰই জুবিনক ভাল নাপায় বুলি এনেকুৱা কাম কৰিছে নেকি তাৰ বিধি ব্যৱস্থা ল'ব জুবিন গাৰ্গ ফান ক্লাবে ইতিমধ্যে ঘোষণা কৰিলে সামাজিক মাধ্যমত আহি পৰিছে ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ কোকৰাঝাৰত একেলগে 2 লাখ জুবিন অনুৰাগীয়ে পৰিবেশন কৰিব জুবিনৰ মায়াবিনী গীত এই কথা ঘোষণা কৰিলে বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰী আপুনি যদি প্ৰকৃত জুবিন অনুৰাগী জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰে আৰু মায়াবিনী গানত আপুনি অংশগ্ৰহণ কৰিব বুলি ভাবি আছে তেনেহলে এই ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰি দিয়ক কোকৰাঝাৰত একেলগে 2 লাখ জুবিন অনুৰাগীয়ে মায়াবিনী গীত পৰিবেশন কৰিবলৈ সাজু কৰি তুলিছে বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰী আহি পৰিছে আন এটা খবৰ আকৌ আৰম্ভ হ'ব অসমত সৰ্ববৃহৎ উচ্ছেদ অভিযান গোৱালপাৰাত আকৌ হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান 1000 বিঘা মাটি চলিব এই বুলডোজাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালতেই গোৱালপাৰাত আকৌ চলিব 1000 বিঘা মাটিত বুলডোজাৰ বেদখলকাৰীলৈ কঠোৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰাত পুনৰ বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হ'ব ইতিমধ্যে তাৰিখ ঘোষণা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমত শাসন চলোৱা মানুহজন হিটলাৰী শাসন চলাইছে এই কথা ঘোষণা কৰিলে ৰাজেন গোহাঁই ইয়াৰ পূৰ্বে কংগ্ৰেছত থাকোতে 15 বছৰ মন্ত্ৰী হৈ লুটিপুটি খাইছিল এতিয়া বিজেপিত খাব আৰম্ভ কৰিছে বিজেপি আজি অৰ্ধপতনৰ দিশত গুচি গৈছে ৰাইজে বিজেপিক ঘৃণা চকুৰে চাইছে অসম জাতীয় পৰিষদত যোগদান কৰিয়েই ৰাজেন গোহাঁইৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি ক'লে অসমত শাসন চলোৱা মানুহজনে হিটলাৰী শাসন চলাইছে কংগ্ৰেছত থাকোতে লুটিপুটি খাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে অৰ্ধপতনৰ দিশত গৈছে বিজেপিৰ দল ৰাইজে এতিয়া বিজেপিক ঘৃণা চকুৰে চাইছে এই বিস্ফোৰক মন্তব্য দিলে ৰাজেন গোহাঁই